নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি বৃহস্পতিবাৰ আৰু ৰাতিপুৱা গা পা ধুই আহি গ'লোঁ। আহি পাকঘৰত আহি চাহ বনালোঁ, মাহঁতক দি দিলোঁ চাহ। তাৰপিছত বাহিৰত আহিলোঁ, দালি বনালোঁ, দালি হৈ গ'ল। তাৰপিছত কালি মাছ আনি থোৱা আছিলে, সেয়া ভাজি আছোঁ। আলু বেঙেনা ফুলকবি দি চব্জি বনাম আৰু এইফালে চব যোগাৰ কৰি লৈছোঁ। ভিতৰৰ পৰা বস্তু চব টনাটনি কৰিব লাগে আৰু বাহিৰত বনালে। আৰু ইফালে চব্জি হৈ গ'ল। আৰু আজিনো কি বনালোঁ দেখাওঁ আহক। ইফালে দালি, ভাত আৰু মাছৰ চব্জি। তো এয়াকে বনালোঁ ৰাতিপুৱা আৰু খাই বৈ সোনকালে আকৌ ঘৰলৈ আহিলোঁ। অকণমান কাম অলপ আছিলে, তো সেইকাৰণে ঘৰলৈ আহিলোঁ। আহি ছোৱালীজনীৰ লগত খেলি আছিলোঁ। তাৰপৰা দুপৰীয়া মায়ে মাছৰ তৰকাৰী বনাইছিলে, সেয়া দি ভাত খালোঁ। আৰু দেখিছেনে ইয়াৰ যে ইমান বান্দৰৰ উৎপাত, কি ক'ব আৰু। ঢেৰ বান্দৰ একেলগে আহি একদম উৎপাত লগাই আছিলে। তাৰপিছত আবেলি মই আৰু বৌ এতিয়া অকণমান বজাৰ কৰিবলৈ গৈছিলোঁ। মোৰে কাম অলপ আছিলে কিবা কিবি কিনিবলৈ। তো টমটমেদি গৈছোঁ। তাৰপিছত কচমেটিক দোকানৰ পৰা কিবা কিবি ল'লোঁ আৰু তাৰপৰা মিক্সাৰ অকণমান ল'লোঁ। তাৰপৰা গেলামাল দোকানত কেইটামান বজাৰ আছিলে, সেয়া ল'লোঁ। এতিয়া ঘৰত আহি গ'লোঁ। মিক্সাৰ চানা আৰু কচুৰি লৈ আহিছিলোঁ, সেয়া এতিয়া খাম আৰু। তো আমি মিক্সাৰ খাই আছিলোঁ। আমাৰ ছোৱালীজনীয়ে যিহেতু খাব নোৱাৰে, সেইকাৰণে মিক্সাৰ চানা যে পাপৰ আছিলে, পাপৰখিনি বাছি বাছি মায়ে খুৱাই আছিলে। তাৰপিছত আমি কচুৰি খোৱা দেখি ইও নিজে হাতত লৈ লৈছে আৰু কচুৰি খাবলৈ। ভাঙি দিছিলোঁ, সেয়াকে অকণমান খাই আছে। দেখিছেনে কেনেকৈ খাই আছে। তাৰপিছত মই খাই বৈ সন্ধিয়া আকৌ ঘৰলৈ গুচি আহিলোঁ। মানুহজনে লৈ আহিলে। তো মাংস আনিছিলে মানুহজনে, সেয়াকে বনাই আছোঁ আৰু বাহিৰত জুইত। তো এইফালে মাংস তৰকাৰী হৈ গ'ল। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আজি ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।